নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল দেখি গম পাইছেই চাগে অসম জলসিঞ্চন বিভাগৰ 643টা পদ খালী হৈছিলে আৰু সেই খালী পদসমূহত কেনেধৰণে আবেদন কৰিব সেই আবেদন প্ৰক্ৰিয়াটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো শেষলৈকে উপভোগ কৰাৰ লগতে বন্ধু বান্ধৱীসকললৈকো শ্বেয়াৰ কৰি দিব। উক্ত পদকেইটাত আবেদন কৰিবৰ বাবে প্ৰথমতে ইৰিগেশ্যন আছামৰ ৱেবছাইটটো বা আছাম কেৰিয়াৰৰ ৱেবছাইটটোত শেষত যিটো লিংক আছে এপ্লাই অনলাইন বুলি তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আহি যাব ৱেলকাম টু দি ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বুলি। তাৰ তলতে আছে ৰেজিষ্ট্ৰেশ্যন লগ ইন আৰু ফৰগট পাছৱৰ্ড বুলি। এতিয়া প্ৰথমতে আপোনালোকে যদি অনলাইন আবেদন কৰিব বিচাৰে তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বগৈ লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোতে ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি এখন স্ক্ৰীন আহি যাব নতুনকৈ। ইয়াতে দেখা যায় ডিপাৰ্টমেণ্ট অফ ইৰিগেশ্যন আছাম 2019। ইয়াৰ তলতে দেখা পাব পোষ্ট নেম বুলি এটা অপশ্যন আছে আৰু তাৰ সোঁকাষে চিলেক্ট বুলি আহিছে। ইয়াতে চিলেক্টত আপোনাৰ ইৰিগেশ্যন আছামৰ যিমানখিনি পদ খালী হৈছে সেই পদখিনি দেখাই দিছে আৰু আপুনি উক্ত পদকেইটাৰ যিটো পদৰ বাবে যোগ্য সেই যোগ্য পদটো চিলেক্ট কৰক। আপোনাৰ অৰ্হতাৰ ওপৰতে ভিত্তি কৰি পদকেইটা চিলেক্ট কৰিবগৈ লাগিব। আৰু ইয়াতে মই প্ৰথমটো ছেকশ্যন এছিষ্টেণ্টকে চিলেক্ট কৰিছোঁ। তাৰ পাছতে আহিছে আপুনি কোনকেইখন ডিষ্ট্ৰিক্টত পোষ্টিং ল'ব বিচাৰে সেই পোষ্টিং ল'ব বিচৰা জিলাকেইখন ইয়াতে চিলেক্ট কৰিব লাগিব। প্ৰথম জিলাখন মই যোৰহাট চিলেক্ট কৰিলোঁ। যোৰহাট চিলেক্ট কৰাৰ পাছত আকৌ 2 নম্বৰখন আহিছে ডিষ্ট্ৰিক্ট অফ পষ্টিং 2 নম্বৰত আহিছে। 3খন জিলা বাছনি কৰিব পাৰিব। মই 2 নম্বৰখন ধেমাজি দি দিছোঁ আৰু ঠিক তেনেদৰে আৰু এখন জিলা বাছনি কৰিব লাগিব সেইখন কৰিমগঞ্জ দি দিলোঁ। ঠিক তেনেকৈ তাৰ তলতে আছে ফুল নেম বুলি এটা অপশ্যন আছে। ফুল নেম বক্সটোত আপোনাৰ সম্পূৰ্ণ নামটো লিখিবগৈ লাগিব। মই ইয়াতে ৰাজা দাস বুলি এটা নাম লিখি দিলোঁ। ঠিক ৰাজা দাস নামটো লিখাৰ তলতে জন্মৰ তাৰিখটো দিবগৈ লাগিব। ডেট অফ বাৰ্থ বুলি এটা অপশ্যন আছে। তাৰ সোঁ চাইডে কেলেণ্ডাৰখনৰ গতে এটা আইকন দেখা পাব। সেই আইকনটোত ক্লিক কৰি আপোনাৰ জন্ম তাৰিখটো বাছনি কৰিব পাৰিব। জন্ম তাৰিখটো শুদ্ধকৈ দিয়াৰ পাছতে আপোনাৰ তলত দেখা পাব যে নিজে নিজে আপোনাৰ কিমান বয়স হৈছে সেই সকলোখিনি কেলকুলেশ্যন হৈ যাব। সেইখিনি হোৱাৰ পাছতে ইয়াৰ তলত আপোনাৰ যিকোনো এটা ইমেইল ID দিব লাগিব বা আপোনাৰ নিজৰ ইমেইল ID এটা দিব লাগিব। ইমেইল IDটো মই ইয়াতে rajudas555@gmail.com বুলি দি দিলোঁ। এতিয়া ইমেইল IDটো ইয়াতে শুদ্ধভাৱে দিব লাগিব। ইমেইল IDটো দিয়াৰ পাছতে তলত দেখাইছে যে মোবাইল নাম্বাৰ বুলি এটা অপশ্যন আছে। মানে ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিবগৈ লাগিব আৰু ফোন নাম্বাৰটো দিলে তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। ফোন নাম্বাৰটো দিলেই নহ'ব, দিয়াৰ পাছত সোঁকাষে আৰু এটা অপশ্যন আছে যে জেনেৰেট OTP বুলি এটা অপশ্যন আছে। তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ 6টা সংখ্যাৰ এটা OTP যাব। সেই OTP সংখ্যাকেইটা তলত এণ্টাৰ OTP নাম্বাৰ অপশ্যনটোত ক্লিক কৰি পেলাই ছাবমিট ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপোনাৰ এপ্লিকেশ্যন ID এটা ক্ৰিয়েট হয় আৰু লগতে পাছৱৰ্ডটো আহি যায়। পাছৱৰ্ডটো জন্ম তাৰিখটোৱে পাছৱৰ্ড হৈ আহিব। এতিয়া এইখিনি হোৱাৰ পাছতে আপুনি যিটো প্ৰচিড বুলি এটা অপশ্যন আছে সেই প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণভাৱে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আহি যায়। এতিয়া এপ্লিকেশ্যন ফৰ্মখন অহাৰ লগে লগে ফাৰ্ষ্টতে আহে যে এপ্লাইং ফৰ যিটো পোষ্টত আপুনি এপ্লাই কৰিছিলে সেই পোষ্টটো আহিব। তাৰ পাছতে আহিছে ফুল নেমটো আপোনাৰ নামটো আগত দিছে যেতিয়া নিজে আহি যাব। তাৰপিছত জন্ম তাৰিখটো নিজে আহি গৈছে। তাৰ তলতে যে আছে আপোনাৰ দেউতাকৰ নামটো লিখিব, মানে ফাদাৰ্ছ নেম বুলি আহিছে। ফাদাৰ্ছ নেমত আপোনাৰ দেউতাকৰ নামটো লিখি দিলে তাৰ পাছতে আহিব মাদাৰ্ছ নেম, মিছেছটো নিজেই আহি যায়। মাদাৰ্ছ নেমটো লিখি দিব লাগিব। এতিয়া মই মালতী দাস বুলি লিখি দিছোঁ। তাৰপাছতে আহিছে জেণ্ডাৰটো আহিছে। জেণ্ডাৰটো মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰ তলতে আহিছে কেটেগৰীটো আপুনি
আপোনাৰ জাতিটো কি জাতিৰটো চিলেক্ট কৰিব লাগে মানে কাষ্টটো চিলেক্ট কৰিবগৈ লাগে মই ইয়াতে SC চিলেক্ট কৰি দিছোঁ SC চিলেক্ট কৰাৰ পাছতে তাৰপাছতে আপোনাৰ আধাৰ নাম্বাৰটো বিচাৰিছোঁ যদি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ থাকে তাতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব পাৰিব এতিয়া আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পাছতে তলতে আহিছে যে মেৰিটেল ষ্টেটাছ বুলি এটা অপশ্যন পাব আধাৰ কাৰ্ডৰ নাম্বাৰটো ঠিক তলতে থাকে সেইটো দিবই লাগিব এটা আগত ৰেড কালাৰৰ যিখিনি মাৰ্ক আহি আছে সেইখিনি তথ্য আপুনি দিবই লাগিব ইয়াৰ পাছতে মেৰিটেল ষ্টেটাছত আনমেৰিড দি দিলোঁ আনমেৰিড দিয়াৰ পিছত আইডেণ্টিফিকেশ্যন মাৰ্কছ এটা লাগে তাতে যিটো আইডেণ্টিফিকেশ্যন মানে আপোনাৰ যদি ক'ৰবাত স্পট আছে সেইখিনি দি দিব পাৰিব মই এটা ন' দিছোঁ দুটা অপশ্যন আহে তাত ন' দিয়াৰ পাছতে আহিছে পাৰ্চন উইথ ডিছেবিলিটি বুলি আহিছে ইয়াতোতো কি কৰিলোঁ নয়ে দি দিলোঁ সেইটো পাছতে আহিছে আৰ ইউ এক্স ছাৰ্ভিচমেন আপুনি আগতে চাকৰি কৰিছে নেকি তেনেকুৱা ধৰণৰ এটা অপশ্যন আহে সেইটোত মই ন দিলোঁ ন দিয়াৰ পাছতে আছে নেশ্যনেলিটিটো ইণ্ডিয়ান দি দিলোঁ ইণ্ডিয়ান দিব লাগিব আৰু তাৰ তলতে আহিছে আপোনাৰ সোধে যে আপুনি অসমৰ বাসিন্দা হয় নে নহয় তাতো য়েছ কৰি দিলোঁ য়েছ কৰাৰ পাছতে তাৰ তলত আৰু এটা অপশ্যন আহে যে আপুনি বৰ্তমান চৰকাৰী চাকৰি কৰি আছে নেকি সেইটোতো ন দিলোঁ ন দিয়াৰ পাছত তাৰ বাওঁফালে ঠিক আই হিয়াৰ ডিক্লেয়াৰ ডেট বুলি এটা অপশ্যন আছে তাৰ আগত এটা বক্স আছে বক্সটোত ৰাইট চিনডালত ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰি দিবগৈ লাগিব যেতিয়া ছেভ এণ্ড নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে ইয়াতে ফোন নাম্বাৰটো ইমেইল আইডিটো সেইখিনি আহি যায় লগতে থাকিব কাৰেণ্ট এড্ৰেছটো আপোনাৰ নিজৰ এড্ৰেছটো দিবগৈ লাগিব মই এটা এড্ৰেছত যোৰহাট দিলোঁ বা ঠিক তেনেকৈ যোৰহাট দিয়াৰ পাছত ডিষ্ট্ৰিক্টো দিবগৈ পাৰিব আপোনাৰ জিলাখনো চিলেক্ট কৰিবগৈ লাগিব জিলাখনো ইয়াতে যোৰহাটেই চিলেক্ট কৰিলোঁ যোৰহাট চিলেক্ট কৰাৰ পাছতে ষ্টেটটো আহি যায় আপুনি কোন ৰাজ্যৰ বাসিন্দা ৰাজ্যখনো আমি অসমেই চিলেক্ট কৰিলোঁ অসম চিলেক্ট কৰাৰ পাছতে আপোনাৰ পিনক'ডটো বিচাৰিছে পিনক'ডটো ইয়াতে দি দিছোঁ পিনক'ডটো দিয়া ঠিক তলতে আকৌ আহে যে পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ স্থায়ী এড্ৰেছটো দিবগৈ লাগিব ইয়াতে একেটা এড্ৰেছকে আপুনি তলতো লিখি দিব পাৰে গোটেইখিনি একেই হ'ব পাৰে যদি আপুনি বেলেগ জেগাত আছে কাৰেণ্ট এড্ৰেছ বৰ্তমান য'ত আছে সেই এড্ৰেছটো কাৰেণ্ট এড্ৰেছত দিব লাগিব আৰু ঘৰ এড্ৰেছটো নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো তাৰ তলতে দি দিলেই হ'ল এতিয়া ঠিক তেনেকৈ শেষত আহিছে যে প্ৰিফাৰ্ড ডিষ্ট্ৰিক্ট ফৰ এক্সাম বুলি আপুনি যিখন জিলাত পৰীক্ষা দিব বিচাৰে সেই পৰীক্ষা দিয়া জিলাখন ইয়াৰ পৰা চিলেক্ট কৰিবগৈ লাগিব মই ইয়াতে প্ৰথমখন যোৰহাট চিলেক্ট কৰি দিছোঁ ঠিক তেনেকৈ 2 নম্বৰখন ধেমাজি চিলেক্ট কৰিলোঁ ঠিক আকৌ 3খন জিলাও 3খন চিলেক্ট কৰিবলৈ আহে পৰীক্ষা দিয়াৰ কাৰণে আৰু শেষৰখন কৰিমগঞ্জ চিলেক্ট কৰিলোঁ গোটেইখিনি শুদ্ধকৈ দিয়াৰ পাছত আকৌ ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিবলৈ আহে যে আপুনি 10thৰখিনি দিবলৈ মানে 10ম মানৰ আকৌ লগতে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন লেভেলৰ যদি ফিল আপ কৰিব বিচাৰে গ্ৰেজুৱেশ্যন লেভেলৰখিনি দিবগৈ লাগিব সেইখিনি ইয়াতে গোটেইখিনি দি হোৱাৰ পাছত লগতে আৰু এটা কথা মনত ৰাখিব আপুনি যেতিয়া মাৰ্কশ্বিটখিনি আপলোড দিব সেই মাৰ্কশ্বিটখিনিৰ ফটোকপিসমূহ গোটেইখিনি 100 KBৰ ভিতৰত হ'ব লাগিব মানে মাৰ্কশ্বিটৰ ফটোকপিখিনি 100 KBৰ ভিতৰত হ'বগৈ লাগে আৰু সেইখিনি হোৱাৰ পাছত ছেভ নেক্সট কৰাৰ লগে লগে আকৌ আৰু কিছুমান ডকুমেণ্ট দিবলৈ আহে ইয়াতে আপোনাৰ প্ৰেজেণ্ট পাছপৰ্ট চাইজ ফটো দিবলৈ আহিব বা ছিগনেচাৰ দিবলৈ আহিছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ এড্ৰেছ এটা দিব লাগিব সেইটো ভোটাৰ কাৰ্ডটো বা ঘৰৰ মা বা দেউতা যিকোনো এজনৰ ভাগৰ ভোটাৰ কাৰ্ডটো দিলেও হ'ব আৰু শেষত আহেগৈ ইয়াতে দিছে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম প্ৰুফ এইটোত মানে আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে হয় ভোটাৰ কাৰ্ডটো সেইটো দিয়াৰ পাছতে শেষত কাষ্টৰ চাৰ্টিফিকেটখন মানে আপোনাৰ জাতিগত প্ৰমাণপত্ৰখন আপলোড দি পেলাই ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন প্ৰচিড হ'ব আৰু সেইখন প্ৰিণ্ট কৰি উলিয়াই ল'ব ধন্যবাদ